নমস্কাৰ প্ৰাইম টাইমৰ পৰৱৰ্তী অংশলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই হিমাক্ষী বৰুৱা প্ৰথমটো খবৰ এজনকৈ বিজেপিলৈ আহি আছে বিৰোধী বিধায়ক আহিবলৈ আৰু সাজু হৈছে বিৰোধী বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰত দিলে এই ইংগিত কোন বিধায়ক বিজেপিলৈ অহাৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বৃদ্ধি হ'ব বিজেপিৰ বিধায়কৰ সংখ্যা বিজেপিলৈ আহি আছে আৰু দুগৰাকী বিধায়ক বিধানসভা অধিৱেশন স্পষ্ট হ'ব দৃশ্যপট এইবাৰ এছেম্বলিতে অলপ আন্দাজ পাব আপোনালোকে এইবিলাক কথা কৈ থাকিলে মই যদি কওঁ কোনোবাই আকৌ ক'ব নহয় বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যক লৈ তোলপাৰ ৰাজনীতি 20 ডিচেম্বৰৰ পৰা আৰম্ভ অসম বিধানসভাৰ অধিৱেশন এই অধিৱেশনত বিৰোধী বিধায়কসকলে কি ভূমিকা লয় সেই দৃশ্যও দেখিলেই হেনো কোন বিজেপিলৈ আহিব সেয়া স্পষ্ট হ'ব ইমিডিয়েটলি মই বাই ইলেকশ্যনৰ পক্ষপাতি নহয় আৰু কিন্তু বাই ইলেকশ্যনৰ আগজাননীটো আপোনালোকে এই বিধানসভাৰ মাজতে দেখা পাব যে এইকেইজন ঠিক আছে এইখিনি মই নকওঁ আৰু আপোনালোকে নিজে দেখিব আৰু লিখিব মই কিয় কওঁ কিন্তু মুখ্যমন্ত্ৰীয়ে বিচৰা নাই উপনিৰ্বাচন ইমিডিয়েটলি মই বাই ইলেকশ্যনৰ পক্ষপাতি নহয় আৰু তেন্তে মুখ্যমন্ত্ৰীয়ে বিধায়ক আহিব বুলি ক'লে কিয় কোন বিধায়কলৈ আঙুলি টোৱাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশ্নই এতিয়া প্ৰাসংগিক সেই প্ৰশ্নৰ আধৰিয়ে যদি আগবঢ়া যায় তেন্তে দেখা যায় দুগৰাকী কংগ্ৰেছী বিধায়কৰ লগত সঘন যোগাযোগ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ চৰ্চা অনুসৰি মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সৈতে হটলাইনত থকা কংগ্ৰেছৰ বিধায়ক দুগৰাকী হৈছে দুধনৈ আৰু তিতাবৰৰ বিধায়ক অৱশ্যে মুখ্যমন্ত্ৰীয়ে ইংগিত প্ৰদান কৰা কথাবোৰ সত্য নে তেওঁ মূল বিষয়ৰ পৰা জনগণৰ মনোযোগ আঁতৰাবলৈ এনে মন্তব্য কৰিছে সেয়াও কিন্তু চৰ্চাৰ বিষয় হৈ পৰিছে ইফালে কংগ্ৰেছৰ নতুন প্ৰভাত কাৰ্যসূচীক লৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ বছৰ যিবিলাক তেওঁলোকে প্ৰভাত কৰিলে তানে তেওঁলোকে নিজেই কৈ দিলে যে আগৰ কামবিলাক তেওঁলোকে বেয়া কৰিছিল বুলি তেওঁলোকে ক'ব লাগিছিল কি যে আমি পুৰণা দিনত আমাৰ প্ৰভাতবিলাক বৰ ভাল আছিল আমি পুৰণা প্ৰভাতবিলাক উভতাই আনিম এটা তেওঁলোকে কৈছে নতুন প্ৰভাত হ'ব তাৰমানে তেওঁলোকে নিজে কৈছে যে তৰুণ গগৈ চৰকাৰ দিনত ভাল কাম নহ'ল হিতেশ শইকীয়া চৰকাৰৰ দিনত ভাল কাম নহ'ল বা আগৰ কংগ্ৰেছ চৰকাৰ বিলাকৰ দিনত ভাল কাম নহ'ল বুলি আমি কোৱা আৰু তেওঁলোকে কোৱা কথা মিলিছে মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যক লৈ এতিয়া কংগ্ৰেছৰ প্ৰতিক্ৰিয়া কি হ'ব সেয়া নিতান্তই লক্ষণীয় হ'ব ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম